ভিউৱান আপোনালোক সকলোকে মই অন্য এটি ভ্লগলৈ স্বাগতম জনালোঁ। এতিয়া ৰাতিপুৱা 8টামান বাজি গ'ল, মই গা পা ধোৱাই নাই, ভাবিলোঁ আজি ভ্লগ এটাকে আৰম্ভ কৰোঁ। এতিয়াৰ পৰা মইনো কি কৰোঁ আপোনালোকক দেখাই থাকিম, আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টি চাই থাকিব। এতিয়া তেন্তে মই গাটো ধুই আহোঁগৈ। গুণগুণ এইজনী উৎপাত কৰি আছে। কি কৰিছা দেহা? কি কৰিছা চাওঁ? বতাহ মাৰিছে, গুচি আহা। আহা হাই দি আকৌ। এতিয়া মই গাটো ধুই লওঁগৈ প্ৰথমতে, আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টি চাই থাকিব। হাই ভিউৱান, এতিয়া ৰাতিপুৱা মই গা পা ধুই খাই বৈ আজৰি হ'লোঁ। আজি আমাৰ ফালে মা আহিছে, মালৈ এতিয়া মই চাহ বনাবলৈ আহিছোঁ। এতিয়া তেন্তে মই চাহকাপ বনাই লওঁ। চাহ বনোৱাৰ আগতে প্ৰথমতে মই গাখীৰকণ গৰম কৰি লওঁ, গাখীৰ চাহ বনাম। এয়া মই মাক ৰুটি এচাহে দি থৈ আহোঁগৈ, মায়ে আহোঁতে একো খাই অহা নাই, আৰু আজি ৰাতিপুৱা আমিও এনেদৰেই খালোঁ। আজি মই দুপৰীয়া মাছৰ টেঙা জোল বনাম, তাৰ বাবে এয়া মই আলুৱে ঔটেঙাই প্ৰথমতে বইল কৰি লওঁ। এইফালে কাটি আছোঁ মই এয়া বেঙেনা, আজি মই মাছৰ পেটুৱে বেঙেনাই ভাজিম। বেঙেনাখিনি কাটি হোৱাৰ পিছত এনেদৰে পানীত অলপ সময় তিয়াই থৈ দিম। আজি দুপৰীয়া সাজত বনাম মই ৰৌ মাছ, এয়া মায়ে ঘৰৰ পৰা লৈ আনিছিলে। এইফালে আধা মই এয়া নিমখ হালধি সানি ল'লোঁ, আৰু এয়া আধা ফ্ৰিজত থৈ দিম, ৰাতি বনাম। এইফালে এয়া মাছ ফ্ৰাই কৰি আছোঁ। মাছৰ টেঙা জোল বনাবলৈ এইফালে মই এয়া পালেং শাক কুটি ল'লোঁ, আৰু এয়া আলু অথনিতে সিজাইছিলে অলপ মোহাৰি ল'লোঁ, আৰু এইফালে ল'লোঁ দুফুটমান নহৰু, আৰু এইফালে পাঁচফোৰণ, আৰু এয়া ঔটেঙা অথনি সিজোৱা পানীতে মোহাৰি থৈছোঁ। এতিয়া মই মাছ ভজা একেখিনি তেলতে দি দিলোঁ পাঁচফোৰণখিনি। তাৰপিছত দি দিম কেইফুটমান নহৰু। তাৰপিছত এয়া দি দিছোঁ পালেং শাকখিনি। ইয়াত মই এতিয়া দি দিম জোখমতে নিমখ হালধিখিনি। প্ৰথমতে দিলোঁ হালধি, তাৰপিছত দিম নিমখ। এয়া মই এতিয়া ৩-৪ মিনিট এনেদৰে ভাজি থাকিম লৰাই লৰাই। পালেং শাকখিনি মই ৩-৪ মিনিট ভজাৰ পিছত এতিয়া দি দিছোঁ সিজাই থোৱা আলুখিনি। এতিয়া মই এয়া এনেদৰে অলপ সময় ভাজি ল'ম। এতিয়া মই ইয়াত দি দিম মোহাৰি থোৱা ঔটেঙাখিনি। এতিয়া মই ইয়াত দি দিম জোখমতে গৰম পানী। পানীটো আপোনালোকে নিজৰ জোখমতে দি ল'ব পাৰে। এতিয়া উতলাহাত দি দিছোঁ ফ্ৰাই কৰা মাছখিনি। এতিয়া মই ঢাকোন মাৰি অলপ সময় এতিয়া সিজিবলৈ দিম। এইফালে মাছৰ টেঙা জোল উতলি আছে। এতিয়া চাওঁ মই বাহিৰৰ পৰা আহোঁগৈ, জলকীয়া কেইটামান আনোগৈ, ভিতৰত জলকীয়া আদায় হ'ল। এতিয়া বনাম মই মাছৰ পিটিকা, ৰ'ব আপোনালোকক আহি পেলাই দেখাই আছোঁহি। এইফালে এয়া জলকীয়া আনিলোগৈ, এতিয়া ৰ'ব মাছৰ পিটিকা মই বনাই আছোঁ, আপোনালোককো দেখাই থাকিম। মাছৰ পিটিকা মই একদম চিম্পুলকৈ বনাইছোঁ। এপিচ ফ্ৰাই মাছ লৈ ল'লোঁ, তাত পিঁয়াজ, তাৰপিছত ধনিয়া, জলকীয়া আৰু জোখমতে নিমখ তেল দি ল'লোঁ। এতিয়া মই ইয়াত দি দিম অলপ নেমু চেপি দিছোঁ, আপোনালোকে কাজি নেমু নাইবা গোল নেমু যিকোনো নেমু দিব পাৰে। এতিয়া মই এয়া সানি ল'লে মোৰ পিটিকা ৰেডি হৈ যাব। ৰ'ব সানি আপোনালোকক দেখাই আছোঁ। এয়া মোৰ মাছৰ পিটিকা ৰেডি। এয়া মোৰ মাছৰ জোল ৰেডি হৈ গ'ল। এতিয়া মই ইয়াত দি দিম কাটি লোৱা অলপ ধনিয়া। কেৰাহীখন এইটো চুকাৰ পৰা ইয়ালৈ দি দিলোঁ। এইখনত বনাওঁ এতিয়া মই বেঙেনাই মাছৰ পেটুৱে। এইফালে এয়া মই বেঙেনাই মাছৰ পেটুৱে ভাজি আছোঁ। এইফালে ভাজি হয় মানে মই এই বাচন কেইটামান আছে ধুই লওঁগৈ। এইফালে এয়া মোৰ বেঙেনা ভাজিও হৈ গ'ল। এতিয়া মই ভাত বাঢ়ি দিওঁ। গুণগুণেও গা পা ধুই আজৰি হ'ল, তাইক বাপেকে ধুৱাই দিলে। এতিয়া তেন্তে মই বাঢ়ি লওঁ।
এয়া মই পিটিকি পেলালোঁ। হাই ভিৰান, এতিয়া আবেলি 2টামান বাজিব হ'ল। আমি ভাত পানী খাই আজৰি হ'লোঁ আৰু মাও এতিয়া ঘৰলৈ যাবলৈ ওলাইছে। আৰু আজি মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।